দেউতা মোক ক্ষমা কৰি দিবা মই তোমাৰ আদৰ্শক হত্যা কৰিবলৈ ওলাইছোঁ মা মই তোমাৰ আশা সপোনবোৰ বিলুপ্তি কৰিবলৈ ওলাইছোঁ মই জীৱন যুঁজত হাৰি গ'লো দেউতা উশাহ যেন ছুটি হৈ আহিছে হৃদয়খন উকা হৈ পৰিছে এচেৰেঙা ৰদালিৰ তৃপ্তি নোহোৱা হৈছে এতিয়া মাথো নিয়তিৰ আলহী হ'বলৈ লৈছোঁ মায়া মোহে যেন টনা আজোৰা কৰিছে নিশব্দ চিঞৰত বুকুখন চাট মাৰি ধৰিছে দেউতা মোৰ হৃদয়ত বাজি থকা বিষাদৰ মাদলৰ শব্দৰ লগত কোনো শব্দৰ তুলনা কৰিব নোৱাৰো মা মোৰ জীৱনৰ বিচিত্ৰ ৰংগমঞ্চখনৰ অভিনয়বোৰ অন্যতম ব্যতিক্ৰমী আছিল চাগে হয়তো পুত্ৰৰ মুখাগ্নি কৰিবলৈ তোমাৰ চাগে হাতখন কঁপি উঠিব ন দেউতা কিন্তু তুমি দুখ নকৰিবা দেউতা আমিবোৰ পৃথিৱীৰ মায়াবী আলহীহে এদিনটো পৃথিৱীৰ পৰা আঁতৰি যাবই লাগিব মা নাকান্দিবা মোৰ অস্তিত্ব অনুভৱ কৰিলে এবাৰ আকাশলৈ চাবাচোন এটি তৰা হৈ জিলিকি থাকিম সদায় তোমালোকক চাই থাকিম এটি তোমালোকৰ সপোন ভিডিঅ'টো কেনেকুৱা লাগিল কমেণ্ট কৰি জনাব নাপাহৰিব আৰু যদিহে ভাল লাগে তেনেহ'লে লাইক শ্বেয়াৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু লগতে ছাইডত থকা ঘণ্টা বাটনটো দবাই দিব যাতে যেতিয়া মই ভিডিঅ' আপলোড কৰোঁ তেতিয়া আপোনালোকে পোনপ্ৰথমে ন'টিফিকেশ্যন পায় ধন্যবাদ